নমস্কাৰ আমাৰ এই চেনেল আত্মনিৰ্ভৰলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ দেখিছে মই এতিয়া ড্ৰাইভিং কৰি আছোঁ আৰু আমি আজি আচলতে এটা এডোখৰ বিশেষ ঠাইলৈ গৈ আছোঁ কলৈ গৈ আছোঁ এইটো আপোনালোকে ভিডিঅ' চাই থওক পিছত গৈ থাকিম কিন্তু তাৰ আগতে কওঁ যে যোৱা খণ্ডটো বা তাৰ আগৰ খণ্ডৰ প্ৰান্তিকত এটা লিখনি প্ৰকাশ পাইছিল শ্ৰী হীৰেণ দত্ত ককাইদেউৰ আৰু তেওঁৰ এই লিখনিটো আছিল টুকুৰা চৰাইৰ ওপৰত আৰু শামুক ভঙাৰ ওপৰত যিহেতু এই টুকুৰা চৰাই বৰ্তমান আমাৰ অঞ্চলৰ পৰা যিহেতু মোৰ ঘৰ সোণাৰীত চৰাইদেউ জিলাৰ সোণাৰীত আমাৰ সেইটো চাইডে টুকুৰা চৰাই আজি কিমান বছৰৰ পৰা আমি কেতিয়াও ক'তো বাঁহ দেখা নাই হয়তো ক'ৰবাত আছে যদিও এটা আমাৰ কেতিয়াও চকুত পৰা নাই আৰু এই লিখনিটো প্ৰকাশ পোৱাৰ পিছত যিটো মই আচলতে প্ৰান্তিক নলওঁ কিন্তু মোৰ এজন ককাইদেউ এজন কল্যাণ দা তেখেতে সেইটো বিষয়ে মোক জনালে আৰু জনোৱাৰ পিছত মই এদিন গৈ হীৰেণ দত্ত ককাইদেউক ফোন কৰি এদিন গ'লোঁ তাত খুব এটা ভাল পৰিৱেশ তাত সেই অঞ্চলটোৰ বহুতখিনি তাত টুকুৰা চৰাই বাঁহ আছে বা শামুক ভঙাৰ কলনী আছে আৰু সেইটোকে আজি কেনেকৈ সেই ঠাই টুকুৰালৈ যাব কোনফালেদি যাব সেইটো দেখাবলৈ ভিডিঅ'টো কৰিছোঁ কল্যাণদাও আজি আহি আছে আমাক আমি বাটতে লগ হ'ম হওক এতিয়া কেনেকৈ প্ৰথম যাম সেইটো কওঁ আমি যাব লাগিব এতিয়া মই গৈ আছোঁ শিৱসাগৰৰ পৰা গৌৰীসাগৰ অভিমুখে গৈ আছোঁ নেশ্যনেল হাইৱে আৰু যদি আৰু তাত মই গৈ গৌৰীসাগৰৰ পৰা সোঁ চাইডে সোমাম আৰু যদি আপোনালোকে যোৰহাট ফালৰ পৰা আহে গুৱাহাটীৰ ফালৰ পৰা যোৰহাট ফালৰ পৰা আহে তেতিয়া গৌৰীসাগৰৰ পৰা বাওঁ চাইডে সোমাব লাগিব এতিয়া আমি গৌৰীসাগৰৰ এইডোখৰ পাইছোঁহি আৰু এইটো ইয়াৰ পৰা আমি ৰাইট চাইডে যাব লাগিব এইখন ফ্লাইঅভাৰ যিখন বনি আছে ইয়াৰ পৰা আমি ৰাইট চাইডে যাম দিখমুখৰ ৰাস্তাটোত যাম আৰু আপোনালোক যদি যোৰহাটৰ ফালৰ পৰা আহে তেনেহ'লে এইখন পোৱাৰ আগতে লেফ্ট চাইডে সোমাম আমি এইটো ৰাস্তাত যাম এইটো ৰাস্তাতে আমি প্ৰায় 4-5 কিলোমিটাৰমান আহিব লাগিব আহি দুলীয়া গাঁও বুলি ঠাই এডোখৰ আছে তাৰ পৰা আচলতে সেইফালে ৰাইট চাইডে সোমাব লাগে আমি পাইছোঁহি আৰু এই যিটো টাৰ্ণিং ইয়াতে জিৰণি চৰা আছে এই টাৰ্ণিংটোৰ পৰা ৰাইট চাইডে সোমাব লাগিব তাতে এটা আৰু শামুক ভঙাৰ কলনী এটা আছে আমি প্ৰথম সেইটোকে চাওঁগৈ এইটো ৰাস্তাত অলপ আগলৈ গৈ আমি লেফ্ট চাইডে যাব লাগিব এতিয়া আমি অলপ দূৰ আগবাঢ়ি আহি এইটো ইয়াতে তিনিআলিৰ নিচিনা এটা দেখিছে এইটো আমি লেফ্ট চাইডে যাম বাওঁ চাইডে যাব লাগিব আমাৰ লগত ইতিমধ্যে কল্যাণ দাও আহি আমাৰ মাজত আহি পালেহি তেওঁক এতিয়ালৈকে দেখুৱাই নাই গাড়ীতে আছে তেওঁ এইটো ৰাস্তাত অলপ দূৰ গৈ আমি তাতে কলনীটো পামগৈ এইটো ৰাস্তাত অকণমান আহি ইয়াতে আকৌ এটা দেখিব তিনিআলি নিচিনা তিনিটা এটা আলি ৰাইট চাইডে গৈছে এটা লেফ্ট চাইডে ইয়াতে আছে ইয়াতে আমি গাড়ীখন পাৰ্ক কৰি লওঁ আহি এইখিনি পালোহি আৰু ইয়াতে যদি আপুনি চাই এই গছবোৰত ওপৰলৈ মই এতিয়া জুম কৰি দেখাম কেমেৰাৰে বহুতখিনি ইয়াত শামুক ভঙাৰ বাঁহ আছে এটা কলনী আছে আৰু এই গাঁওখনত আচলতে ইয়াত কেইবা জেগাতো আছে ইয়াতো আছে ৰাস্তাৰ ওচৰত এইটোৱে দেখাইছোঁ আৰু ভিতৰৰ কেইবা জেগাতো এনেকুৱা দেখিব মানুহৰ একেবাৰে ঘৰৰ ওচৰতো আছে মানে তেওঁলোকক কোনো অনিষ্ট নকৰে যিমান পাৰে তেওঁলোকৰ দুই এজনৰ এইবোৰ ইয়াতে দেখিছে উমনি লৈ আছে ইয়াতে উমনি লৈ আছে।
এইবোৰ ইয়াতে এই উমনিত বহি আছে ইয়াত এইটো এটা বাঁহত বহি আছে অসংখ্য বাঁহ আছে ইয়াত দুজোপা গছত ইয়াৰ আচলতে স্থানীয় ৰাইজো যথেষ্ট সচেতন তেওঁলোকৰ মানে তেওঁলোকৰ কোনো অনিষ্ট নকৰে যিমান পাৰে আৰু তেওঁলোকৰ দুই এজনৰ এটা গ্ৰুপ আছে সেই গ্ৰুপটোত আচলতে তেওঁলোকে এই চৰাই সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্টখিনি কৰিছে আনকি তেওঁলোকে যিবোৰ ধৰক কিছুমান গছত য'ত চৰাই আশ্ৰয়স্থল হয় চৰাই বাঁহ আছে তেনেকুৱা গছ যদি গাঁৱৰ মানুহে বিকি দিম বুলি ভাবে কাটি বিকিম ভাবে তেওঁলোকে সেইবোৰ গছ আচলতে কিনি পেলাই সংৰক্ষণ কৰি ৰাখে যাতে চৰাইখিনিৰ আশ্ৰয়স্থল হিচাপে সেই গছকেইজোপা ব্যৱহাৰ কৰি থাকিব পাৰে গতিকে ইয়াৰ স্থানীয় ৰাইজৰ ইয়াত আচলতে যথেষ্ট তেওঁলোকৰ অৱদান আছে সেয়ে আজি ইমান সুন্দৰ পৰিৱেশ এটা ইয়াত আমি দেখিবলৈ পাইছোঁ আপোনালোকো আহিব ইয়াত চাবহি এইবোৰ চব কিমান গছত মানে প্ৰতিজোপা গছতে দেখিব বাঁহ গণি আপুনি শেষ কৰিব নোৱাৰিব ইমানখিনি ইয়াত শামুকভঙাৰ বাঁহ আছে আৰু যিসকল পক্ষীপ্ৰেমী বা প্ৰকৃতিপ্ৰেমী তেওঁলোকৰ কাৰণে এই ঠাইডোখৰ ক'বলৈ গ'লে মানে সৰগ আচলতে পক্ষীপ্ৰেমী প্ৰকৃতিপ্ৰেমীসকলে মানে এই কথাটো এতিয়া হয়তো চাই থাকোঁতে বুজি পাইছে যে তেওঁলোকৰ হয়তো এতিয়া আহিম বুলি চাগে থিৰাং কৰিলেই মই তালৈ যাম বুলি ইমান ধুনীয়া এটা পৰিৱেশ কিমান ঠাণ্ডা পৰিৱেশ গছৰ বতাহ এই গৰমৰ মাজতো মানে ইয়াত আহি আপোনাৰ গা মন একদম হাত পৰি যাব মানে এইবোৰ কি মনোমোহা মানে এটা দৃশ্য এতিয়া আমি ৰাস্তাটোত ওলাই আহি ৰাইট চাইডে এইটো ৰাস্তাত অলপ আগবাঢ়ি যাম আগবাঢ়ি গৈ এতিয়া আমি টুকুৰাচৰাই বাঁহ চাবলৈ গৈ আছোঁ টুকুৰাচৰাই এটা যথেষ্ট সংখ্যক বাঁহ আছে এই ঠাইটোত আচলতে ইয়াত গোটেই গাঁওখনতে য'তে ত'তে আছে কিন্তু তাত অলপ বেছিকৈ আছে যিডোখৰ ঠাইলৈ আমি আহি আছোঁ প্ৰায় 2-3 কিলোমিটাৰ মানে আহিব লাগিব এইটো ৰাস্তাত চিধা আহি থাকিলে হ'ল অলপ দূৰ আহি এইটো ব্লকৰ ৰাস্তা এটা পাব সেই ৰাস্তাটোত আহিব লাগিব আৰু ইয়াতে এখন অলপ বজাৰ নিচিনা টুকুৰা ঠাই পাব এইখিনি আমি পাৰ হৈ যাব লাগিব এইখিনি আমি পাৰ হৈ অলপ আগত গৈ আমি বাওঁ চাইডে সোমাব লাগিব ভৰলুৱা তিনিআলি এইডোখৰ এটা ভৰলুৱা তিনিআলিটোৰ নাম এইটো আমি দুলীয়া তিনিআলিৰ পৰা ৰাইট চাইডে সোমাই গৈ যিটো শামুকভঙাৰ বাঁহটো চালোগৈ তাৰপৰা ঘূৰি আহি মেইন ৰাস্তাত ওলাই ৰাইট চাইডে গৈছোঁ এইফালে আমি বাওঁ চাইডে নামি দিম ৰাস্তাটো অলপ বেয়া সেইখিনিতে এইটো আমি এটা ঘৰ পাইছোঁহি ইয়াত গাড়ীৰ পৰা নামি লওঁ এতিয়া আমি আহি পালোহি ইয়াতে সেই তামোল গছজোপাত যদি চাই আৰু আচলতে আমি এতিয়া এই যিমানখিনি যে এতিয়া টুকুৰাচৰাই বাঁহ দেখিছোঁ এই ভৰলুৱা অঞ্চলত বা এই দিখৌমুখৰে ধনেখোৱা অঞ্চলৰ যিটো ইতিমধ্যে আমি চাই আহিলোঁ আমাৰ শামুকভঙাৰ এটা কলনী আছে তেনেকৈ ইয়াৰ এটা বিস্তীৰ্ণ অঞ্চলত ইয়াত বিভিন্নখিনি চৰাই চিৰিকটি আদি পোৱা যায় ইয়াৰ আচলতে এটা মুখ্য কাৰণ হ'ল যে ইয়াৰ স্থানীয় ৰাইজসকল বৰ্তমান সজাগ হৈছে তেওঁলোক পক্ষীপ্ৰেমী প্ৰকৃতিপ্ৰেমী ইয়াৰে স্থানীয় যি মই ইতিমধ্যে উল্লেখ কৰি গৈছোঁ হীৰেণ দত্ত গোসাঁইদেউ যাৰ লিখনিৰ পৰা প্ৰভাৱিত হৈ আচলতে আমি আজি ইয়ালৈ আহিছোঁ এইখিনি চাবলৈ
বা আজি ভিডিঅ' এটা কৰিছোঁ আপোনালোকক এই বিষয়ে সবিশেষ জনাবলৈ। তেওঁৰ আৰু তেওঁলোকৰ গ্ৰুপৰ যিসকল সদস্য তেওঁলোকৰ যথেষ্ট কষ্ট আছে। বহুত বছৰৰ পৰা তেওঁলোকে চৰাই চিৰিকটি সংৰক্ষণৰ ওপৰত তেওঁলোকে কাম কাজ কৰি আছে। বহু কষ্ট কৰিছে তেওঁলোকে। আমি তেওঁলোকক উৎসাহ জনাব লাগে আৰু যিমান পাৰোঁ আমি নিজৰ অঞ্চলৰ যিবোৰ থলুৱা চৰাই চিৰিকটি সেইবোৰ আমি সংৰক্ষণৰ কথা আমি চিন্তা কৰিব লাগে। এইজনী টুকুৰা চৰাইজনী আমি বিচাৰি থকা এতিয়া বাঁহলৈ আহিছে আৰু এজনী পাতৰত লুকাই আছে। এটা আচলতে টুকুৰা চৰাই তামোল গছত বাঁহ সাজিবলৈ ভাল পায় বুলি কয়। তাৰ এটা কাৰণ হ'ব পাৰে সিহঁতি মানে ইয়াত যিটো পাতটো তামোলৰ পাতটো একদম চিৰিলকৈ ছিঙি পেলাই সেইটোৰে সিহঁতি বাঁহটো সাজে। আৰু চৰাই আচলতে ইঞ্জিনিয়াৰ বুলি কোৱা হয় টুকুৰা চৰাইক। কিমান ধুনীয়াকৈ আমাৰ আজি আচলতে এটা এইটো সৌভাগ্যই যে এনেকুৱা এটা মনোমোহা পৰিৱেশত আমি ৰামধেনু ইয়াতে আমি ৰামধেনু দেখিবলৈ পাইছোঁ। এইখন ভালকৈ চালে দেখিব। আচলতে এতিয়া খুব ধুনীয়া বতৰটো খুব ধুনীয়া কৰি আছে। বতাহ মাৰি আছে। অলপ আগত ইয়াত বৰষুণো হৈছিলে কিন্তু এতিয়া নাই বৰষুণ। এই টুকুৰা চৰাইবোৰ যিবোৰ আমাৰ মাজৰ পৰা অকণমান হেৰাই যাবলৈ ধৰিছে এইখিনি সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰে। কাৰণ আমি যদি আজি এইখিনি সংৰক্ষণ নকৰোঁ, এইবোৰৰ বিষয়ে চিন্তা নকৰোঁ, তেনেহ'লে অনাগত দিনত আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এইবোৰ মাত্ৰ কিতাপৰ পৃষ্ঠাত থকা এটা চৰাই হ'ব, য'ত স্কুলত শ্ৰেণীত পঢ়িবলৈ পাব। গতিকে আমি সেইটো হ'বলৈ নিদিওঁ, দিব নোৱাৰোঁ। এইখিনি চৰাই আমাৰ থলুৱা চৰাইবোৰ আমি সংৰক্ষণ কৰিব লাগিব। আৰু তাৰ বাবে হীৰেণ দত্ত ককাইদেউৰ নিচিনা বহুতে কাম কৰি আছে। আমি তেওঁলোকক যিমান পাৰে সহায় কৰিব লাগিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম যে যিহেতু হীৰেণ দত্ত ককাইদেউসকলে এটা টুকুৰা চৰাইৰ ওপৰত তেওঁলোকৰ এটা ষ্টাডিও কৰি আছে, এটা জৰীপৰ কামো কৰি আছে। এই শিৱসাগৰ অঞ্চলৰ আশে পাশে যিসকলৰ ঘৰত বা যিসকলৰ বা য'তেই যোনে টুকুৰা চৰাই বাঁহ দেখে আমাক যেন জনায়। স্ক্ৰীণত এটা ফোন নম্বৰ দিয়া হৈছে, সেই ফোন নম্বৰত আমাক জনাব, সেইবুলি আশা কৰিলোঁ। এতিয়া আমি যিহেতু এই টুকুৰা চৰাই চাবলৈ যিটো ঘৰত আহি সোমালোহি, তেখেত আমাৰ শ্ৰদ্ধাৰ বকুল নেওগ ছাৰ। তেখেত এজন শিক্ষক। তেখেতৰ ঘৰতে আমি ওপৰলৈ উঠি আহি যেতিয়া চৰাই বাঁহকেইটা ওপৰলৈ উঠি আহি আমি আচলতে ইয়াত আচৰিত হ'লোঁ। ইয়াত এটা সুন্দৰ তেওঁ ইণ্ডাষ্ট্ৰি এটা গঢ়ি তুলিছে। সেইটো হ'ল অসমীয়া সমাজৰ পৰা যিটো হেৰাই গৈছে তাঁতশালৰ। তাঁত শিল্পক তেওঁ আগবঢ়াই নিছে। তেওঁ এজন শিক্ষক। তেওঁ শিক্ষকতা কৰিও তেখেতৰ পৰিবাৰো শিক্ষক। তাৰ মাজতো তেওঁ এনেকুৱা এটা ইণ্ডাষ্ট্ৰি গঢ়ি তুলিছে। গতিকে যিহেতু আমি এতিয়া ভিডিঅ'টো কৰিছোঁৱেই, তাৰ মাজতে তেওঁৰ পৰা দুই এষাৰ জানিব বিচাৰিম যে কেনেকৈ এইটো ছেটআপ কৰিলে, ইয়াত তেওঁৰ ক'ত এইখিনি বিক্ৰী কৰিছে, তেওঁৰ প্ৰডাক্টখিনি বা কি কি তেওঁৰ প্ৰডাক্ট আছে, সেইখিনি তেওঁৰ পৰা দুই এষাৰ জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম বকুল নেওগ। মই এজন শিক্ষক। মই এই উদ্যোগটো লোৱা আজি 3 মাহমানেই হৈছে। বহাগৰ পহিলা পৰাই লৈছোঁ। লোৱাৰ পিছত ইয়াত মোৰ 10খন খাল আছে। এই 10খনৰে 5খন খাল ক'ভিডৰ কাৰণে লগাবলগীয়া হ'ল, 5খন বন্ধ কৰি দিলোঁ। আৰু ইয়াৰ শিক্ষক আনি লৈছোঁ মই 2জন। আৰু এই বস্তুবোৰ বিক্ৰী হৈছে মোৰ হেৰিয়াত, এই ঘৰৰ পৰাই নিছে। এতিয়ালৈকে মই বজাৰত বিক্ৰী কৰিব পৰা নাই ক'ভিডৰ কাৰণে। এতিয়া সহজে যদি ক'ভিড খোলে তেতিয়া মই বজাৰত বিক্ৰী কৰিবলৈ কাৰণে
গুৰুত্ব দিব লাগিব। আপুনি অনলাইন কিবা তেনেকুৱা কৰিছে নিজে অনলাইন অৰ্ডাৰ লোৱা বা তেনেকুৱা কিবা কৰিছে? মই অনলাইনৰ এইটো বিষয়লৈ কৰা নাই, এইটো কৰিবৰ কাৰণে চেষ্টা কৰি ল'ৰাই মানে বস্তুখিনি যোগাৰ ভাগে নাই, মানুহ কম হোৱাৰ কাৰণে তাতখিনি সম্পূৰ্ণ লগাব পৰা হোৱা নাই কাৰণে অনলাইনৰ কামটো কৰা। যিহেতু এতিয়া অসম চৰকাৰে এটা কথা কৈছে যে যিখিনি অসম চৰকাৰৰ মিটিং আদি হ'ব তাত মানে যিখিনি ইয়াত আমাৰ থলুৱা যিখিনি গামোচা উৎপাদন হ'ব সেইখিনিয়ে ব্যৱহাৰ কৰিব, গতিকে ইয়াৰ এটা যথেষ্ট সম্ভাৱনা আছে, কি কয়? এইটোত যদি চৰকাৰে অকণমান সহায় কৰে মই তেতিয়া অলপ উপকৃতও হ'ম, আৰু লগতে মই আৰু ডেভেলপ কৰিবলৈ সুবিধাও পাম। আৰু 10খন শাল আনি যদি মই মানুহ লগাওঁ, আমাৰ নিবনুৱা মানুহখিনি প্ৰায় এই মানুহখিনিক মই 6,000কৈ দৰমহা দিয়া হৈছে, কাৰণ মোৰ পকেটৰে গৈ আছে, তথাপিতো উদ্যোগটো চলক বুলি ভাবি আছোঁ। এতিয়া আপোনাৰ 10খন শাল আছে? 10খন শাল আছে। আৰু এতিয়া এনে কিমানমান ইয়াত কৰ্মচাৰী এতিয়া প্ৰায় 15গৰাকীমান আছে। এই তাত বোৱা মানুহ বেলেগ আৰু এইটো কি কয় যঁতৰৰ যিবোৰ কাম কৰিব লাগে, মহুৱা চহুৱা বাটিব লাগে, তেনেকৈ বেলেগ বেলেগ মানুহ ৰখা হৈছে। ইতিমধ্যে ভিডিঅ'টো বহুত দীঘলীয়া হ'ল আৰু দীঘলীয়া নকৰোঁ, শেষত এটাই ক'ম, আহক আমি সকলোৱে মিলি এই পক্ষীকুলক সংৰক্ষণ কৰোঁ, আমি প্ৰকৃতিক সংৰক্ষণ কৰোঁ। ধন্যবাদ।